फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल के आसाम ब्लॉग्स। तो कैसे हो आप लोग माने केनेकुवा खबर आपनालोকৰ आशा कৰো निश्चय সকলে ভালে আছে। আৰু আজি মোৰ লগত আছে প্ৰাজিত আৰু গাঁৱৰ ফালে অলপ ওলাই আহিছো। তো फ्रेंड्स আমি এতিয়ালৈকে ভবা নাই মানে ক'ত যাম। তো প্ৰাজিতে ক'লে হেতৰ গাঁৱত বলে সুইচ গেট আছে বলে ধুনিয়া সুইচ গেট মানে সুন্দৰ পৰিবেশ। তো তালৈকে ব্লগ আৰু কি আৰু মানে এনে আৰু ভাবাই নাই মানে ব্লগস বনাব আহিছো, কিন্তু ক'ত যাম কি কৰিম একো ভবা নাই মানে ই য'ত লৈ যা তাতে যাব লাগিব আৰু এতিয়া। তো প্ৰাজিতে এতিয়া সাইকেল প্ৰাজিত সাইকেল স্টাৰ্ট কৰা আৰু মোৰখানো চলাব লাগিব ন। মই স্টাৰ্ট কৰোঁ চাইকেল আৰু গৈ থাকোঁ আৰু ইয়াৰ পিছে পিছে যাই থাকিব লাগিব। কোক বা নেই আৰু নাজানো আৰু ফ্ৰেণ্ডছ ইয়াৰ পিছে পিছে যাই আছোঁ। ই ক'ত লৈ যায় নাজানো দেই আৰু ই ক'ত বা যাই আছে। এই চুইচ ক'তে চলি ঐ ক'ত চুইচ গেট ক'ত। তো ইয়াৰ পিছে পিছে যাই থাকিব লগা আছে। ই যতি যায় তাতে যাব লাগিব। তো ফ্ৰেণ্ডছ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। এ ভাই কি যি ৰাস্তাই দি আনছি তথাপিতো কিবা এটা ভাল লাগছি মানে গাঁৱৰ পৰিৱেশ না চাৰিওফালে সেউজীয়া সেউজীয়া হৈছে। তো ফ্ৰেণ্ডছ অলপমান মিউজিক শুনি লওক মিউজিক। তো ফ্ৰেণ্ডছ যেনে তেনে আহি পালোঁ দিয়ক চুইচ গেট। আৰু চুইচ গেট চাওকচোন পুৰা পানীৰ ধাৰ বৈ আছে। এতিয়াতো বৰষুণে দিয়া নাই তথাপিতো ইমান পানীৰ ধাৰ। আৰু ফ্ৰেণ্ডছ মানে কি ক'ম আৰু এই ভিডিঅ' বনাবই ভয় লাগে। তলফালে চালি কিবা মাথাটো ঘূৰি যাওঁ কৰে দেখোন। ভিডিঅ' বনাই আছোঁ ভয় ভয়কে। তো ফ্ৰেণ্ডছ ইয়াৰ লগত আহিতো মানে চুইচ গেট দেখিলোঁ আৰু কিবা কানি দেখিলোঁ আৰু ই ক'লে আৰু অলপ আগলৈ যাওঁ কি দেখা পাওঁ চাওঁ, কিন্তু ইফালে আহি দেখোন কিবা কবৰ স্থানে দেখা পালোঁ। মই দেখুৱাই আছোঁ আপোনালোকক বেক কেমেৰাই দি। তো ফ্ৰেণ্ডছ কবৰ স্থান নহয়, ইয়াৰ অৰিজিনেল নামটো ময়ো ভালকৈ নাজানো, কিন্তু আমি মানে গাঁৱলীয়া ভাষাত মানে চখান বুলিয়ে কওঁ আৰু মানে তাত চখান আছে নাযাবি বা এনেকুৱা আন আৰু কথাবিলাক চখান বুলিয়ে কওঁ আৰু। তো ফ্ৰেণ্ডছ ইয়ালৈ এটা বস্তু দেখিলোঁ পাণ বুঠা দেখিলোঁ। এই বস্তুটো চিনি পায়নে আপোনালোকে? এই বস্তুটো পাণ বুঠা বুলি কয়। তো ইয়াৰে আমি মানে সৰু থাকোঁতে কি কৰিছিলোঁ এই বস্তুটো এনেকৈ ছিঙি কিনে মানে কাটি কিনে ঘৰত লৈ যায় শুকে মানে নলবৰশীৰ কাৰণে ইউজ কৰিছিলোঁ। মানে নলবৰশী লগাই মানে বহুতে নাজানে আজিকালি, কিন্তু আগতে আমি এইটো কাম কৰিছিলোঁ বহুত কৰিছিলোঁ। এনেকৈ গুৰিতে কাটি নিওঁ, এই গুৰিতে কাটি শুকাই মানে বস্তুটো ফাই থাকে পানীত আৰু তলত বৰাশ লগাই দিওঁ আৰু ৰাতি মাছে খাই কিনে সেই আৰু এনে আৰু পূৰা ভাবে খাম আৰু আজি কিবা আধা দি থৈ দিছে, কিন্তু ৰাতিপুৱা গম পায় বাপৰে বাপ কি দেখোন। তো এনেকুৱা মানে কি ক'ম আৰু গাঁৱৰ পৰিৱেশ কিবা এটা ভাল লাগে আৰু পথাৰৰ মাজত কি ক'ম আৰু। প্ৰায় দেখিছে না ক'ত গেছি ঐ ক'ত গেছে তই? সেই দুটা কালভাৰতে ভাঙি পৰিছে তাতে গেছি চাওকচোন। মানে কি হ'ব ওচৰটো খুস্তি নাই অলপো আৰু কি আৰু এফালে এনে আহিছোঁ আজি আবলান কৰিবৰ কাৰণে আহিছোঁ। চাওকচোন কি কৰে এইগিলা। তো ফ্ৰেণ্ডছ এই প্ৰাজিত নামৰ চলিটো মানে সৰুৰ পৰাই ডেঞ্চাৰ হোৱাৰ সপোন দেখি থাকে মানে, আৰু আশা কৰোঁ তাৰ সপোনটো পূৰা হওক। সেইকাৰণে মাজে মাজে খাটৰা ষ্টেণ্ড কৰি থাকে। প্ৰাজিত এটা দেখুৱাই দিয়া, এটা মজাকে এটা দেখুৱাই দিয়া। Wow, bro, nice. Once more. তো গাইজ আজি ভিডিঅ'টো ইমানেই আৰু এনে গাঁৱৰ ফালে আহি অলপ উল্টা কৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱা হ'লে মজা সুন্দৰ মানে গোটেই চালে ভিডিঅ'টো সুন্দৰ। আজিলৈ বাই, লগ পাম এটি নতুন ভিডিঅ'ত আৰু নতুন ভিডিঅ'টোতো ধামাকা হ'বই। বাই।